নমস্কাৰ। পাঠ কৰিবলৈ লৈছোঁ ৰজনীকান্ত বৰদলৈদেৱৰ উপন্যাস নিৰ্মল ভকতৰ ষষ্ঠদশ খণ্ড। ডাঙৰীয়াজনৰ আকৌ এটি প্ৰশ্ন। আতৈ, আপোনাৰ ব্যাখ্যা মনোৰম, কিন্তু আৰু এটি কথা সোধোঁ। গুৰুনো কেই প্ৰকাৰৰ? মূল গুৰুনো কোন? ডাঙৰীয়া, প্ৰত্যেক নৰনাৰীৰে হিন্দু ধৰ্ম মতে আদিগুৰু পিতৃ মাতৃ। পিতৃ সাক্ষাৎ কৃষ্ণ বা শিৱ বা ব্ৰহ্মা, মাতৃ সাক্ষাৎ ভগৱতী। এই সাকাৰ পিতৃ মাতৃৰ ভাৱেৰে পৰা নিৰাকাৰ পিতৃ মাতৃৰ ভাৱ উৎপন্ন হয়। পিতা স্বৰ্গ, পিতা ধৰ্ম, পিতাহি পৰমম তপ, মাতৃ দেৱী গংগা। যিসকলৰ পিতৃ মাতৃ আছে সেইসকলে পিতৃ মাতৃৰ অৰ্চনা কৰিলেই সমস্ত ধৰ্ম লভিব পাৰে। নিৰাকাৰ পিতৃ বা মাতৃভাৱৰ বীজ যিজনে দিয়ে সেইজনেই দীক্ষাগুৰু। যিসকলে এই পিতৃক বা মাতৃক কেনেকৈ ভাবিব লাগে, কেনেকৈ পুজিব লাগে ইত্যাদি কৰ্ম, আনকি লিখা পঢ়া শিকায় বা কোনো বিষয়তে জ্ঞান দান কৰে, সেইসকলেই শিক্ষাগুৰু। যিজনে পোহপাল বা ৰোজগাৰৰ বাদ দিয়ে সেইজনেই তোমাৰ অন্নদাতা গুৰু। মূল গুৰু পিতৃ মাতৃ, দীক্ষাগুৰু এজন, শিক্ষাগুৰু অনেক। ডাঙৰীজনে ক'লে, আতৈ, আকৌ মই নকৈ নোৱাৰোঁ, ক্ষমা কৰিব। আপুনি যদি বিয়া বাৰু কৰাই ঈশ্বৰ কৃষ্ণৰ চিন্তাৰ লগে লগে সতী সন্তান ঘটিলেহেঁতেন, তেনেহ'লে আপুনি মোৰ বিবেচনাৰে দেশৰ মহৎ উপকাৰ সাধিলেহেঁতেন। তাকে নকৰি আপুনি এই দীঘল মানৱী জনমটো উদাসীনভাৱে কটাই আপুনি জানিবা নিজৰ গতি সাধিলে, কিন্তু আপোনাৰ মৰমৰ অসমৰ অৰ্থেনো কি কৰিলে? হাঁহি হাঁহি আতৈয়ে ক'লে, ডাঙৰীয়া, আপুনি সেই একেটা কথাতেই বাৰে বাৰে হেঁচা দিছে। বাৰু, মই যদি আকৌ বিয়া কৰাই সতী সন্তান কেতসোপামান তুলিলোহেঁতেন, তেনেহ'লে মই দেশৰ মহৎ উপকাৰ কৰা হ'লহেঁতেন। মন কৰক, মই জানিবা 7 বেটাৰ বাপ হ'লোহেঁতেন, কিন্তু মোৰ 7টা বেটাৰ এটা বাঘে খোৱা, এটা ডকধা চোৰ, এটা ডকাইত, এটা গোবধী, এটা ব্ৰহ্মবধী, এটা নৰহত্যাকাৰী ইত্যাদি হ'লহেঁতেন, তেনেহ'লেনো মই এই সংসাৰ কৰি দেশৰ উপকাৰ সাধিলোহেঁতেন নে অপকাৰ সাধিলোহেঁতেন, তাকে কওকচোন। আপুনি ডাঠি ক'ব নোৱাৰে যে মোৰ ল'ৰা কেওটা লক্ষ্মীৱন্ত গুণৱন্ত হ'লহেঁতেন। বিশেষ ডাঙৰীয়া, মই যেতিয়া এবাৰ বিবাহ কৰিয়ে সুখী নহ'লোঁ, তেনেস্থলত আকৌ বিয়া কৰাই জানো সুখী হ'লোহেঁতেন? সুখীয়েই হওঁ বা দুখীয়েই হওঁ, মোৰ মনৰ গতি এইদৰে চলিল যেতিয়া এইদৰেই হ'ল। ইয়াত অমূলক কথা এটা ধৰি বিষাদ কৰিবৰ একো নাই। এই কথা বতৰাৰ পিছত ডাঙৰীয়াজনে ক'লে, আতৈ, আজি আৰু বেলি হ'ল। মোৰ আৰু এটা সুধিবলগীয়া আছে। কাইলৈ আকৌ আহি সুধিমহি, বেজাৰ নেপাব। আতৈয়ে ক'লে, কোনো কথা নাই, সুধিবহি, অকপট চিত্তে উত্তৰ দিম। পিছদিনা যথাসময়ত ডাঙৰীয়াজনে আকৌ আহি আতৈক সুধিলে, আতৈ, মোৰ শেষ প্ৰশ্ন এই দুটি। প্ৰথমত, আপুনি সেই 45 বছৰ বয়সৰে পৰা অৰ্থাৎ সত্ৰত আশ্ৰয় ল'বৰে পৰা এই দীৰ্ঘকালটো ব্ৰহ্মচৰ্য ৰাখিব পাৰিছিলনে? যদি পাৰিছিল, কি উপায়েৰেনো প্ৰবৃত্তিত অৰ্থাৎ কাম ৰিপুটোক জয় কৰিছিল? দ্বিতীয়ত, আপুনিনো মৰমৰ অসম মাতৃৰ কি উপকাৰ সাধিলে? অৱশ্যে আপুনি নিজৰ উপকাৰ সাধিছে, কিন্তু দেশৰ হকেতো একো উপকাৰ নকৰিলে। আতৈয়ে হাঁহি হাঁহি ক'লে, ডাঙৰীয়া, আপোনাৰ প্ৰথম প্ৰশ্নটোৰ উত্তৰত ইয়াকে কওঁ যে ঈশ্বৰত একান্ত ভক্তি কৰি মনক তেওঁ লয় কৰিব পাৰিলেই প্ৰবৃত্তিবিলাকৰ আপোনা আপুনি দমন হয়। প্ৰকৃতিয়ে জীৱক প্ৰতিহিংসা নকৰি বৰং সহায়হে কৰে। এই সত্ৰত পুৱা গধূলি দুপৰীয়া প্ৰায় সকলো সময়তে ভগৱন্ত পুৰুষৰ উদ্দেশ্যে নাম গুণ চলিবই লাগিছে। ইয়াৰ উপৰিও আন আন সময়ত আমাৰ ভকতৰে সৈতে পৰস্পৰ কথা বতৰা পাতোঁতেও, আনকি ঈশ্বৰ পুৰুষৰ লগত কথা বতৰা হওঁতেও কেৱল ধৰ্মৰ বিষয় লৈহে আলাপ হয়। আহাৰ বিহাৰত আমি কঠোৰতাৰে চলোঁ। প্ৰকৃতিৰ অৰ্থাৎ স্ত্ৰী জাতিৰ সত্ৰলৈ সমাগমো সৰহকৈ হ'ব নিদিয়ে। এইবিলাক কাৰণে আৰু আচাৰ অনুষ্ঠানো আমাৰ মনো সততে কৃষ্ণতে আবদ্ধ থাকে। কাজে কাজে প্ৰবৃত্তিয়ে অৰ্থাৎ কাম ৰিপুৱে আহি মনক আকৰ্ষণ কৰিবলৈ সময় নাপায়। নাম লোৱা, পূজা পাতল কৰা সময়খিনি সেইবিলাক কৰোঁতেই যায়। কিছু সময় নিজৰ চাউল মুঠি বান্ধি খুন্দি লৈ সিজাই পকাই খাওঁতেই যায়।
কিছু সময় ঈশ্বৰ পুৰুষৰ ওচৰত বহি ধৰ্মৰ আলাপ কৰোঁতে ধৰ্মৰ তত্ত্ব লওঁতেই যায়। আৰু মোৰ নিজৰ বিষয়ে হ'লে এইবিলাকৰ উপৰি যি সময় পাইছিলোঁ সেই সময়বিলাকত মই নিজ সত্ৰ আনকি আন সত্ৰতো ঈশ্বৰ পুৰুষৰ আদেশমতে নামঘৰবিলাকৰ চৌতি মাৰলি ইত্যাদি ধুনীয়াকৈ কাটি অতাই পিতাই মিস্ত্ৰী কাম কৰিছিলোঁ। মই আনকি নিজৰ পূৰ্বকাল দুখৰৰ কথাকে ভাবিবলৈ সময় নাপাইছিলোঁ। এইদৰে জীৱন কটাওঁতে প্ৰবৃত্তি আপোনা আপুনি দমন হৈ গৈছিল। আপুনি জানিবই পাৰে মই দুসাঁজ ভাত নাখাওঁ। ২৪ ঘণ্টাৰ ভিতৰত কোনো ৰকমে নিৰামহীয়া ভাত খাই জীৱনটো কটালোঁ। ডাঙৰীয়াজনে ক'লে, আতৈ বাৰু কওকচোন, কেতিয়াও কস্মিনকালেও কেতিয়াবা ৰাতি শুবৰ সময়তো আপোনাৰ ৰূপহীলৈ বা প্ৰবৃত্তিৰ বস্তু তিৰোতা জাতিলৈ মনত পৰা নাছিলনে? ডাঙৰীয়া, আপুনি বৰ বিষম ধৰণৰ লোক। এই শাৰত আপুনি বেজাৰ নাপাব। আপুনি মনৰ গুপুত বিষয়কো খুচৰিছে। অৱশ্যে মই যেতিয়াই আপোনাক বাক্য দিছোঁ যে মই আপোনাক যিহকে সোধে অকপট চিত্তে ক'ম, তেতিয়াই আপোনাক কওঁ, শুনক। ৪৫ বছৰ বয়সৰে পৰা ৩-৪ বছৰলৈকে মাজে মাজে মনলৈ যে প্ৰবৃত্তিৰ ভাৱ নাহিছিল তেনেকুৱা নহয়। সত্ৰত সোমোৱাৰ প্ৰথম ৩ বছৰমানলৈকে মোৰ মনত সেই নৱঘনশ্যাম কৃষ্ণহে অহৰ্নিশাই আছিল। ৩ বছৰ পিছৰ পৰা অৱশ্যে সেই মূৰ্তি অলপ অলপকৈ আঁতৰিছিল। কিন্তু ৰূপ আঁতৰিলেও নাম আঁতৰিব নোৱাৰিছিল, যিহেতু আমাক ঈশ্বৰ পুৰুষে নামৰ ওপৰতে ২৪ ঘণ্টা ৰ'বলৈ শিকাইছিল। ৪-৫ বছৰৰ পিছৰ পৰা অৱশ্যে কাৎচিত মাজে মাজে প্ৰবৃত্তিৰ ভাৱ আহিলেও মোৰ সেই মৰমৰ মাহীৰ ৰূপে আৰু মাহীৰ ৰূপৰ লগত দেৱীৰ ৰূপে লোভৰ সামগ্ৰী প্ৰকৃতিক খেদি দিছিল। সেই দেখি ডাঙৰীয়া, অভ্যাসৰ দ্বাৰা ধীৰে ধীৰে শেষত প্ৰকৃতি দেৱী মোৰ ওপৰত সন্তুষ্ট হৈছিল। প্ৰকৃতি দেৱীয়ে মোক কৃষ্ণক পাবলৈহে সহায় কৰিছিল। ডাঙৰীয়াজনে কৈছিল, তেন্তে আতৈ মই আপোনাৰ কথাৰ পৰা ইয়াকে বুজিলোঁ যে প্ৰকৃতিৰ পৰিশোধৰ পৰা হাত সাৰি ব্ৰহ্মচৰ্য অক্ষুণ্ণ ৰাখিবলৈ এইকেইটাই উপায়। প্ৰথমতে ঈশ্বৰৰ নাম আৰু ৰূপত মন লয় কৰা। দ্বিতীয়তে লয় নহয় মানে ধৰ্মৰ আচাৰ আৰু অনুষ্ঠানত আবদ্ধ থকা। তৃতীয়তে আচাৰ অনুষ্ঠান কৰা সময় বাদ দি যি ফেৰা সময় থাকে সেই সময় ফেৰাত দিনৰ ভাগত হ'লে খুব শাৰীৰিক কামত আবদ্ধ থকা। চতুৰ্থতে নিশা ইমানবিলাকৰ ওপৰতো প্ৰকৃতিৰ উত্তেজনা আহে তেন্তে দেৱীক আৰাধনা কৰা অথবা নিজৰ মাক, মাহীয়েক, ভনী ইত্যাদিক চিন্তা কৰা। হয় ডাঙৰীয়া, প্ৰকৃতিক দমাবলৈ হ'লে এই ৪টাই প্ৰধান উপায়। এই ৪ ৰকম উপায়েৰেই হিন্দুৰ ঋষি মুনি ৰোগী মহাত্মাসকলে প্ৰকৃতিক জয় কৰিছিল। ডাঙৰীয়াজনে ক'লে, আতৈ আৰু আপুনি জানিবা সত্ৰত সোমোৱাৰ আগেয়ে সংসাৰত বৰ কষ্ট পাই এইদৰে প্ৰকৃতিক জয় কৰি ব্ৰহ্মত মন সমৰ্পণ কৰিছে। কিন্তু আটাইবিলাক উদাসীনেই এইদৰেই কৰেনে? ডাঙৰীয়া, আটাইবিলাকৰ কথানো কেনেকৈ ক'ম? কাৰ মননো কিদৰে জিত হয় তাকে বা কেনেকৈ ক'ম? মাত্ৰ এইটোহে ক'ব পাৰোঁ যে যি উদাসীনৰ মন কোনো ৰকমেই ব্ৰহ্মচৰ্যত স্থিৰ নহয়, সেই উদাসীনকেই আমাৰ সত্ৰত হ'লে সত্ৰৰ পৰা উলিয়াই দিয়ে। কেতিয়াও জোৰ জবৰদস্তি কৰি নাৰাখে। বিশেষ সত্ৰৰ প্ৰভু বনমালীদেৱৰ মহাত্মত শক্তিৰো এফেৰা বল আছে, অৰ্থাৎ সেই সত্ৰত ঈশ্বৰৰ মাতৃভাৱটো শুদ্ধাচাৰভাৱে থকাৰ কাৰণে ইয়াত উদাসীন ব্ৰহ্মচৰ্য অক্ষুণ্ণ থাকে। আন সত্ৰাদিত কি হয় ক'ব নোৱাৰোঁ। আপুনি ক'ব পাৰেনে ৰূপহী এতিয়াও জীয়াই আছে? ডাঙৰীয়া, সেইটোনো কেলেই লাগিছে? শুনাত শুনিছোঁ ৰূপহী জীয়াই আছে। তাইৰ এতিয়া ল'ৰা ছোৱালী, নাতি পৰিণাতি ইত্যাদিৰে ভৰপূৰ। অনিৰাম আৰু ৰূপহী এই সত্ৰৰ সেৱক নহয় জানো? হয়। তেন্তে তাইনো আপুনি জীয়াই থকা বুলি শুনা নাইনে? অৱশ্যে নাই শুনা। বিশেষ ঈশ্বৰ পুৰুষে সকলো ভকতকে দঢ়াই দঢ়াই হুকুম দিছিল যে গাঁৱলৈ ধৰ্ম উপলক্ষে ভকত গ'লেও এই বিষয়ে অৰ্থাৎ মই জীয়াই আছোঁ বুলি ৰূপহীৰ গাঁৱলৈ গৈ যেন কোনো অপকাৰ নকৰে।